আজি নিৰ্বাচন আহি আছে একমহীয়া এটা প্ৰক্ৰিয়া। এই একমহীয়া প্ৰক্ৰিয়াত চৰকাৰ গঠন কৰিব, কাম কৰিব ৰাইজৰ কাৰণে, দিল্লীতো দিছপুৰতো কাম কৰিব লাগিব। গতিকে ইমান জটিলত আমি যাব বিচাৰো নাই। আজিৰ প্ৰায়ৰিটিটো হৈছে যে ইলেকশ্যন আহি আছে, ইলেকশ্যনত জিকিব লাগে। ইয়াৰ কাৰণে আমিও 40টা সমষ্টিত কাম কৰি আছো। আমাৰ দলীয় কৰ্মীবিলাকে খুব উৎসাহেৰে কাম কৰি আছে। ৰাইজ আমাৰ লগত আছে, দল সংগঠন আমাৰ লগত আহিছে। গতিকে ভাল এটা ইলেকশ্যন হ'ব। আৰু ইলেকশ্যনটো যিহেতু গণতান্ত্ৰিক দেশৰ এটা উৎসৱ, এই উৎসৱটো আদৰিবলৈ আমি ৰেডি হৈছো। এইটোতো আজি 3,23,000 পৰিয়ালৰ যে মাটি বাৰীৰ অধিকাৰ পালে, বিভিন্ন সমস্যাবিলাক সমাধান হ'ল, 70,000 পৰিয়াল যে কিনা বেচা কৰিব পাৰিলে। হাগ্ৰামা মহিলাৰ দিনত কেইটা কৰিছিলে? 1,600, 1,600, 3,23,000 পৰিয়ালৰ সমস্যা সমাধান হ'ল। হাজাৰ হাজাৰ মানুহে মাটি পাট্টা পালে। গতিকে আজি হাগ্ৰামা মহিলাৰে কোনখন মুখেৰে কথা কৈ আছে? আপোনালোকেওতো এই কথাটো ওলাব লাগে। তেখেতৰ কথাটো মোক প্ৰশ্ন কৰিছে, তেখেতক সোধকচোন, এটা অংক সোধক, এটা মেথছ মানে নাম্বাৰ সোধক, কেইবিঘা মাটি দিছিলে, তথ্য সোধক, আমি তথ্য দিছো। 5 বছৰ এছেম্বলিতে আহিবলৈ সাহস নকৰিলে, আমাক ভয় কৰি। হাগ্ৰামা মহিলাৰে কি ডাঙৰ ডাঙৰ কথা ক'ব? এছেম্বলিতে আহিব নোৱাৰিলে, এছেম্বলিত আহি দুটা কথা ক'বলৈ সাহস নকৰিলে 5 বছৰ। আৰু সেই মানুহক লৈ BPF-এ ডাঙৰ ডাঙৰ সপোন দেখিছে। যি মানুহৰ এছেম্বলিতে আহিবলৈ সাহস নাই আমাৰ লগত মোকাবিলা কৰিবলৈ।